শিক্ষক বন্ধুসকল, মই মনিৰুদ্দিন আহমেদ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল অসম লাইভ। এই শিক্ষামূলক চেনেলটোৰ তৰফৰ পৰা মই আপোনালোকক DLEDৰ এছাইনমেণ্টসমূহ এটাৰ পিছত এটাকৈ মই আপোনালোকৰ আগত দাঙি ধৰি আহি আছোঁ। এয়া আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ 508 এছাইনমেণ্ট 3 কুৱেশ্যন নম্বৰ 1। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে স্বাস্থ্যৰ সংজ্ঞা দিয়ক। স্বাস্থ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰা কাৰকবোৰ উল্লেখ কৰক। এয়া স্বাস্থ্য সম্পৰ্কীয় এছাইনমেণ্টৰ উত্তৰটো মই আপোনালোকলৈ আগবঢ়াইছোঁ। মই গোটেইখিনি পঢ়ি দিয়া সম্ভৱ নহয়, গতিকে মই আপোনালোকক দেখুৱাই আহিছোঁ লাহে লাহে। আপোনালোকে নিজৰ ইচ্ছামতে লিখি ল'ব, কাৰণ এটা ভুল হ'ব পাৰে। কিবা ভুল হ'লে কমেণ্ট বক্সত শুধৰাই দিব বুলি আশা ৰাখিলোঁ। এয়া 508ৰ এছাইনমেণ্ট 3 কুৱেশ্যন নম্বৰ 1। শিক্ষক বন্ধুসকল, মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে মোৰ এই অসম লাইভ ইউটিউব চেনেলটো যিসকল বন্ধুৱে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো দবাই দিয়ক, যাতে আগলৈ এই ভিডিঅ'বোৰ বিনামূলীয়াকৈ আগতীয়াকৈ পাই থাকে। আৰু লাইক কৰক, শ্বেয়াৰ কৰক, যাতে আপোনালোকৰ এই সহযোগিতাই মোক নিশ্চয় উদ্গনি যোগাব। এয়া আপোনালোকক মই দেখুৱাইছোঁ। আজিলৈ ভিডিঅ'টো ইয়াতে শেষ হ'ল। এতিয়া আপোনালোকৰ সদৌ শেষত মই আকৌ এবাৰ অনুৰোধ কৰিছোঁ, আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক, যাতে আগলৈ মোৰ এই ভিডিঅ'বোৰ পাই থাকে আৰু মই